হেল্ল' ফ্ৰেণ্ডছ, ব্লকবাষ্টাৰ হ'বলৈ গৈ আছে লৰ্ড জুবিনৰ চিকাৰ। ডে 1ৰ পৰা ডে 7লৈ ইমান কালেকশ্যন কৰিলে। ইমান মানে কিমান? ৱেইট কৈ আছোঁ, 2024 চনটো আপোনাৰ কাৰণে কেনে গৈ আছে নাজানো, কিন্তু জুবিনৰ শ্বকিং ৰিজন চিকাৰ। মাত্ৰ 3 কৰোৰ বাজেটত বনোৱা এই ফিল্মখনে অসমৰ সকলো চিনেমাকে পানী খুৱাই দিলে। জুবিনৰ কামবেক জুই হ'বলৈ গৈ আছে। মনত ৰাখিব, চিকাৰ এতিয়াও বহুত জেগাত চিকাৰ কৰা নাই। চিকাৰৰ ডে 1ৰ পৰা ডে 7লৈ বক্স অফিচ কালেকশ্যনৰ ৰিপৰ্ট মোৰ ওচৰত আছে। চিকাৰ ৰিলিজ হোৱাৰ পাছৰ বহুত ছাকচেছ হৈছে। চিকাৰৰ প্ৰথম দিনটো অৰ্থাৎ ডে 1ৰ দিনা নেশ্যনেল চিনেমা ডে আছিল, যি কাৰণে সেইদিনাই মুভিখন ৰিলিজ কৰা হৈছিল। ডে 1 বুলি চিকাৰে প্ৰেজেণ্ট ডেৰ দিনা 33 লাখ টকা কালেকশ্যন কৰিছিল, য'ত টিকটৰ প্ৰাইচ আছিল অনলি 99 ৰুপিজ আৰু সকলো শ্ব' হাউচফুল আছিল। ডে 2ত কালেকশ্যন অলপ বাঢ়ি 53 লাখ ৰুপিজ হ'লগৈ। তাৰ লগে লগে ডে 3ত ফিল্মখনে ছুটীৰ ফাইদা উঠাই 60 লাখলৈ জাম্প মাৰিলে। ডে 4ত সোমবাৰ হোৱাৰ কাৰণে কালেকশ্যন কমি 26 লাখ হ'ল। ডে 5ত চিকাৰে ডে 4তকৈ 1 লাখ কম 25 লাখ কালেকশ্যন কৰিলে আৰু ডে 6ত কালেকশ্যন অলপ বঢ়াই 28 লাখ হ'লগৈ আৰু ডে 7ত কালেকশ্যন আকৌ কমি 20 লাখ হ'লগৈ। চিকাৰ ৰিলিজৰ প্ৰথম সপ্তাহতে মানুহক ঘৰৰ পৰা চিনেমা ঘৰলৈ টানি নিলে। প্ৰথম সপ্তাহত ইমান এটা ভাল কালেকশ্যন কৰাৰ পাছত ইয়াৰ নেক্সট উইকত ফিল্মখনে 10 কৰোৰ পাৰ কৰাৰ I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever